মানে ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ, মানে এটা বিশেষ কাৰণত সোনকালে আহিব লগা হ'ল মানে মই আমগুৰিলৈ ওলাইছোঁ। আমগুৰিৰ পৰা জেঠাইক আনিবলৈ যাওঁ, কাইলৈ জেঠাই এফালে যাব, সেইটো কাৰণে জেঠাইক আনিবলৈ যাওঁ। আচলতে মানে খুব লৰালৰি হোৱাত ঘৰৰ পৰা ভাবিছিলোঁ ঘৰৰ পৰাই আৰম্ভ কৰোঁ, কিন্তু ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ। এতিয়া মই পাইছোঁ জাজি এইখন দলং আছে, এইটো যোৰহাটৰ ছাইড আমাৰ, সেইটো মানে দলংখন পাৰ হৈ সেইটো শিৱসাগৰ ছাইড হ'ব। আমগুৰি টাউন পাবগৈ নালাগে, টাউন নোপোৱাৰ আগতে এইফালে পদুমী হাজৰিকা যিটো ৰাস্তা, সেই ৰাস্তাটোদি আমি যাম। তেলটো ভৰাই লওঁ এতিয়া। এটা ধুনীয়া জেগা ৰ'লোহি। এইফালে নাগালেণ্ডলৈ যায়গৈ, এইফালে মানে যোৰহাটলৈ যায়গৈ, যোৰহাট আৰু শিৱসাগৰ। এইফালে ডাইৰেক্ট ৰাস্তাটো নাগালেণ্ডলৈকে গৈছেগৈ, নাগালেণ্ড, চাংকি, মুককচাং এনেকুৱা জেগাবোৰ গৈছে। এই জেগাডোখৰ মানে খুব ঠাণ্ডা জেগা বিশেষকৈ ৰাস্তাটো বেছি ভাল। এয়া ডাঙৰীয়াই নান্দাই আছে। আহি জৰাবাৰী সত্ৰহি পালোহি। এইখন জৰাবাৰী সত্ৰৰ গেট হয়। এইফালে গৈ জৰাবাৰী সত্ৰ আছেগৈ, এইফালে আগলৈ গৈ ৰাস্তাটো য'ত, এই আগফালে আছেগৈ ৰাস্তাটো। এইফালে এখন মানে জৰাবাৰী সত্ৰ হয়। কেতিয়াবা আগতে মাজে মাজে আহোঁ, এতিয়া বহুত দিন অহা নাই, আহিব লাগিব। মানে দেৰিয়ে হ'ল, ঘৰ পাওঁতে দেৰি মানে ৰাতিয়ে হৈ গ'ল এতিয়া। আৰু মানে তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে ৰাতি হৈ গ'ল যে, আন্ধাৰ হৈ গ'ল, আৰু মোৰ মোবাইলটো মানে বৰ ভাল নহয় কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে আৰু বেছি সেইফালে আগলৈ নগ'লোগৈ, জৰাবাৰী সত্ৰ গ'লোঁ, তাৰপাছত জেঠাইক ল'লোঁ, জেঠাইলৈ চিধা ঘৰলৈ গুচি আহিলোঁ। মানে মায়ে কিবা ফোন কৰিলে, সোনকালে আহিব লগা হ'ল মানে, সেইটোৱে। ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো সামৰোঁ। মানে কাইলৈ বা পৰহিলৈ ভিতৰত আৰু এটা ব্লগ আহি আছে। ব্লগ মানে যোৰহাটলৈ যাম, মই যোৰহাটৰ এটা বিশেষ জেগালৈ যাম। ব্লগটো কাইলৈ বা পৰহিলৈ মানে আহি যাব চাগে। আৰু আজিলৈ সামৰোঁ, তেন্তে বাই বাই।